পইচাটো উলিয়াই দিয়াচোন মই বাজি লগাইছিলো পইচাটো দিয়ক মোৰ 100 টকা গৈছে একে থাপচকে মাৰিম চিকটা মোৰ পইচাটো কি হৈছে পইচা মোৰ 100 টকাটো দিয়কচোন চৰ লাগে এখন মানুহ যাব পইচাও লাগে যা যা কেকেটা ভূত আকৌ ভূত তোমালোকৰ মুখত যদি ভূতৰ কথা শুনো নহয় জানো এজনীহে কিবা গেটৰ মুখত দেখি আহিছে বোলে থানালৈ ভূত আহিব পাগল হৈছে আপুনিও বৰ নিজৰ কথা লাগি থকা মানুহ কি হ'ল বলকচোন তেতিয়াহ'লে চাই আহোঁ বলক আপুনি আগবাঢ়ক আপুনি যাওক ধৰি আনক আৰু যদি ধৰিব নোৱাৰে নহয় মুখেৰে ভূত উলিয়াই দিম হ'ব দিয়ক বলচোন আমি চব যাওঁ বোলা আমি কেলে যাম আকৌ মই অকলে যাওঁ তেহে কাজ ভোজ খাব পাৰিবি মোৰ বলক আহক আহচোন ইমান ইহঁতে কি যে ভূতৰ পোক এটা মূৰত সোমাইছে নহয় ইহঁতৰ কি হৈছে কিয়নো একেটা কথাকে চেপেটা কৰি কলৈ পলাইছ সঁচা কথা কচোন কালি ক'ত মদ খাই আহিছিলি নাই খোৱা তেতিয়াহ'লে নিচা ফাটিল বুলি কিয় কৈছিলি মুখৰ পৰা ওলাই গ'ল আৰু কথা কবলৈ আহিছ হা মুখৰ পৰা ওলাই গ'ল ধ্বংস হলি এজনী অলগদ্ধ অকমান্য বিয়া কৰাম বুলিতো কৈছই লগতে এতিয়া মদতো ধৰিলি হেনৰিৰ কথা তেনেকৈ নকবি দেই বা কি কলি হেনৰি একে গোটেইজনী মেমে তোতকৈ বহুত গুণেই ওপৰ বা এতিয়া তাৰমানে মই মানুহৰ শাৰীতে নপৰো তেনেকৈ মই কেতিয়া কলো চব বুজি পাইছো তহঁত দুইটাই মোক শত্ৰু বুলি ভাব এইখন ঘৰত মই নাথাকো চাই থাক ভণ্টি লাজহে পাইছো কিয় চিন্তা মানুহটো তোমালোকে ভূত বুলি ভাবিছা মৰা তুমিহে ভূত বুলি কৈছিলা কিয় মোক ঢেৰপকে কোবাই দিয়া নাছিলা ভূত বুলি চিকটা মই সৰু ছোৱালী যিকোনো ক'ব পাৰিছো আপোনাক কৈছো কিনি বুলি ক'ব পাৰিছো আপোনালোকৰ মানে নিজৰ খুপুৰি দিবাত একোৱে নাছে দেখিছানে বাইলু আহচোন দিয়া আহা ধৰা হাঁহ পাইছো তই খুপৈ ধৰি কথা কলি যে ল'ৰা নামা ধৰাচোন ইয়াত চিকনি চিঙি দে ইয়াত চোৱা মণি তুমি সামান্য কথাটোতে ঘৰ এৰি যাবলৈ ওলাইছা এইটো সামান্য কথা নহয় বহুত ডাঙৰ কথা তুমি গুচি গ'লে মই কাৰ লগত থাকিম কেলে আনিবই দেখোন জেঠেৰীয়েকে এজনী সেইজনী মুখখনকে চাই থাকিব আকৌ নানো তুমি কষ্ট পোৱা কাম এটলিষ্ট মই কৰিব নোৱাৰো হ'ব মোক এতিয়া আকৌ টুপি দিব নালাগে বিশ্বাস কৰা টুপি দিয়া নাই যদি সি আনেও নহয় মই গেটতে ওলমিম নেপাই নহয় এইবিলাক কেলেনো অমংগলীয়া কথাবোৰ কৈ থাকেনো নাযাবা একেলগে থাকিম কিয়নো ঘৰলৈ যাব লাগে কি পাতি আছিলা ঘৰখনত বেলেগ বিষয় কিবা আছে জানো আপোনাৰ বিয়াৰ কথাই পাতি আছিলো মান্তি হ'ল নে নহ'ল 70% হৈছে আৰু 30% আপুনি বুজাব লাগিব মই এতিয়া কি কৰিম বাৰু আপুনিহে জানে কি কৰে এটা কাম কৰক মাইকী মানুহ দুৰ্বল কেতিয়া হয় সাধাৰণতেতো এনেই মাইকীয়া সমস্যা আৰু গৰ্ভাৱস্থাৰ সময়তে হয় এই মানুহটো মানে কাপোৰ দেখিলে মাইকী মানুহ দুৰ্বল হয় কাপোৰৰ পৰা আৰম্ভ কৰক শুনমনীয়া তই ইয়াত মইতো আপোনাকহে সুধিব লাগিছে মানে মোৰ বিয়াখন কি হ'ল ছাৰ সেইটো মইহে তোক সুধিব লাগে পইচা মইতো মানুহ মাতি আজৰি আগতে মই মানুহক অখাই অখাই বিয়ালৈ মাতিছো এতিয়া মানুহে মোক অখাই অখাই বিয়া কেতিয়া সুধিছে ছাৰ মইতো ফুলৰ শস্য ট্ৰেইনিং কৰি আজৰি হৈ আছো আচ্ছা তই বিয়ালে মানুহ মাতিলি ফুলৰ সজ্জাৰ ট্ৰেইনিংটো শেষ ন তেতিয়াহ'লে চৰকাৰে এটা বস্তু দি আছে সেইটো লৈ নল কিয় কি চৰকাৰে চবকে শ্বহীদ বেদী দি আছেতো শ্বহীদ দেৱীটো কি আছে বিচনাৰ নিচিনাই তই সেইটো লৈ ল দুটা লৈ ল দুটা কিয় ছাৰ তই দেখোন বিয়া পাতিবি আচ্ছা এটা মোৰ মানুহজনী মানে যৌকুট ছাৰ যৌকুট নহয় ঠিক এইটো ফ্ৰী কুট লৈ ল নহয় যিজন মানুহ উপযুক্ত তেওঁকহে দিব এপ্লাই কৰিব লাগিব এলপাইটো ক'ত কৰিম ছাৰ চৰকাৰী ঘৰত একে ঘৰত গৈ কৰিব লাগিব ঘৰত গৈ কৰিব লাগিব আচ্ছা চৰকাৰ ঘৰটো আপুনি চিনি পাইছে চৰকাৰৰ ঘৰ মই এনেই চিনি পাওঁ কিন্তু জেগাটো সলাই থাকে নহয় আপুনি যদি চিনি পাইছে মই কাৰ গুটিটো চিনি পাইছে নাপাবি তই এটা কাম কৰিবি তই মানুহক সোধ ডাঙৰ ডাঙৰ বিল্ডিং দেখিবি নহয় তাতে সুধি দিবি ওলাই যাব লাগে কিন্তু খুব ভাল বস্তু লৈ থপাওঁতে মই ক'লো শ্বহীদ দেৱী হ'ব ছাৰ
মোক চশমা দা বুলি নেমাতিবা মই শৰ্মা দাহে এ আহি যায় অ অৱশ্যে মই মানুহ এগো বিচাৰিকে আগোলা পাগোলা হৈ আছো কাৰ ঘৰ চৰকাৰ চৰকাৰ ঘৰ কেলে মই বহুত বাকী পাব লগা আছে ইছ ৰাম মোহন তুমি যাকে তাকে বাকী দি দিয়া মাই ডগছ বহুত পইচা আছে চৰকাৰ ঘৰলৈ 2টা খাওকে গৈছে পইচাটো লৈ আহোঁগে আহক চৰকাৰ ঘৰ অঁ মই চৰকাৰ ঘৰখন চিনি নাপাওঁ নহয় চৰকাৰকহে চিনি পাওঁ ঘৰ চিনি নাপাইছে চৰকাৰক পাইছে পাইছো আচ্ছা চৰকাৰ দেখিবলৈ কেনেকুৱা আছে মই কওকচোন চৰকাৰ হে বগাকে শকতকে মুচ আছে বগা অ শকতকে অ আৰু মুচ আছে মুচ আছে কি হ'ল মানে আপুনিয়ে চৰকাৰ আছে মোহন কি কথা কোৱা হে ই হাঁহিছে তাকে কৃষ্ণহে বুলিছ কথা কবলৈ এইটোৱে যে কৃষ্ণ কৃষ্ণকে মাৰি পেলাবা দেই